Hello everyone, welcome back to my YouTube channel Avirupa's Diary. Rakhak mobile to thoi lo. Okay, done. So, hokoluke punor ebar mor YouTube channel tule adoroni jonaisu. So, আজি হৈ গ'ল Sunday. আৰু যিহেতু কি Sunday এখন সবে বিজি থাকে ইটো হিটো কামত গতিকে আজি মই মোৰ Sunday-টো সকলোকে এক্সপ্লোৰ কৰিম গতিকে লেটস ষ্টাৰ্ট দ্য ব্লগ আৰু এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ নতুন ঘৰটো যোনটো বনি আছে আৰু ইয়াতে ওচৰতে ইয়াতে হিলগুটি বালি চালি ইয়াতে সব থৈ দিয়া হৈছে এয়া চাওক আৰু এইটো আমাৰ নতুন ঘৰটো যোনটো বনি আছে এয়া মই চেণ্ডেল নিপিন্ধাকৈ গৈ আছোঁ এফালে আপোনালোকৰ কাৰণে এয়া চাওক আৰু মই এতিয়া কৰিব গৈ আছোঁ এটা বহুত বেছি ৰিক্সি কাম কাৰণ কি মই চেণ্ডেল নিপিন্ধাকৈ সুদা ভৰিৰে মই এতিয়া এই চিৰিকেইটাত উঠিব গৈ আছোঁ ষ্টেপকেইটাত আৰু যদি গালি শুনিব লাগিব 100% চিয়'ৰ তথাপিতো গাইজ আপোনালোকৰ কাৰণে গৈছোঁ আৰু এয়া চাওক চ' ফাইনেলি গাইজ মই ষ্টেপকেইটাৰ ওপৰত উঠিলোঁ আৰু এয়া মিস্ত্ৰীবিলাকে কাম কৰি আছে এয়া চাওক পুৰা গান শুনি শুনি কাম কৰি থাকে গান শুনিলে মনটো ভালো লাগে আৰু কাম কৰিবলৈ মনো যায় নহয় জানো এয়া চাওক বহুত কষ্টও হৈছে কাম কৰোঁতে আৰু এয়া এফালে ইজনী মই ৰ'দত ঘামি ঘামি দেখুৱাই আছে আপোনালোকক আজিতো গালি শুনিব লগা আছেই আৰু এয়া চাওক এয়া 2,000 years later. Next day. So guys, আজি হৈ গ'ল নেক্সট ডে আৰু আজি যিহেতু কি মোৰ স্কুল আছে এতিয়া ৰাতিপুৱা বাজিছে 6টা এতিয়া মই মোৰ হোমৱৰ্কছ কৰি আছোঁ So guys, finally I am done with my homeworks. So বিশেষকৈ তেনেকুৱা একো হোমৱৰ্কছ নাছিলে বাট তথাপিতো হ'ল আৰু খতম ছেটিছফিকেশ্যন দেন এতিয়া মই মোৰ ব্ৰাছ কৰি লওঁ ৰাখক চ' এতিয়া মই কৰিম ব্ৰাছ So then I took my shower, মই গা চা ধুই আহিলোঁ আৰু এতিয়া মই মোৰ শ্বাৰ্ট পিন্ধি আছোঁ আৰু আজিৰ এই স্কুল যোৱাৰ আগে আগে গেট ৰেডি উইথ মি ব্লগটো বনোৱা হ'ল এই কাৰণে কাৰণ মই ভাবিলোঁ কি যে যেতিয়া মই স্কুলৰ আগ মুহূৰ্তখিনি মই যদি দেখুৱাব পাৰোঁ তেতিয়া মোৰ কাৰণে বহুতেই ভাল হ'ব মই মোৰ মেমৰিজখিনি সাঁচি ৰাখিছোঁ আপোনালোকৰো চাই ভাল লাগিব আৰু মোৰো So guys, এতিয়া মই মোৰ স্কাৰ্টটো পিন্ধিব ওলাইছোঁ যিহেতু কি মোৰ কোনো কেমেৰা ধৰি দিয়া মানুহ নাই সেইটো কাৰণে মই নিজে কেমেৰা ধৰি মানে নিজে কেমেৰাটো ক'ৰবাত থৈ পেলাই নিজে ভিডিঅ' বনাব লাগে সেয়েহে মই এতিয়া যদি মানে ভিডিঅ'বোৰ বনোৱাত অকণমান অসুবিধাও হয় সেইটো কাৰণে মোৰ বহুতে সুধি থাকে কিয় ইমান দেৰিকৈ ভিডিঅ' দিয়া বাট একচুৱেলি এইটোহে হয় কাৰণটো চ' সেইটো কাৰণে মানে মোৰ বহুত দেৰি হয় ভ্লগ এডিট কৰোঁতে মোৰ বহুত দেৰি হৈ যায় আৰু নেক্সট এতিয়া মই মোৰ বেলপাত পিন্ধি আছোঁ এয়া এফালে ভয়ো লাগি আছে কিয় কি মানে মোৰ বাছ আহে যিহেতু কি মই বাছত যাওঁ সেইটো কাৰণে ভয় লাগি গৈছে কাৰণ মই ভিডিঅ'ও বনাই আছোঁ ভয়ো লাগি আছে এণ্ড গাইজ নাও ইটছ টাইম টু পেক মাই বেগছ চুলিৰ কাম আছে বাৰু প্ৰথমতে বেগটো কৰি লৈছোঁ যিহেতু কি মোৰ মানে ৰাতিকে বেগ মানে কিতাপ ভৰাবলৈ মোৰ বহুত এলাহ লাগে গতিকে মই এতিয়া ভৰাইছোঁ গতিকে আপোনালোকে চাই যাওক আজি কি কি আছে আজি বহুত ক্লাছ আছে গতিকে এতিয়া ৰ'দটো পৰিছে আজি আৰু গ'লোঁ আৰু ধোৱা বাহিৰ হ'ব আজি আৰু আপোনালোকে চাই যাব দেই মই এয়া মোৰ বেগ পেক কৰি আছোঁ কিতাপো বহুত আছে আজি চ' আজি চব মানে বেগটোও বহুত ভাৰী হ'ব এয়া
আৰু নেক্সট এতিয়া মই আজি আপোনালোকক মোৰ পেঞ্চিল পাউচটো দেখুৱাই দিছোঁ দেই। এইটো ইউনিকৰ্ণৰ হয় আৰু এয়া মোৰ স্কুল ডায়েৰীখন এয়া বেগত ভৰাই লৈছোঁ, পেন চেন চব পেঞ্চিল চেঞ্চিলবোৰ। আৰু নেক্সট এতিয়া মোৰ এখন কিতাপ আছিলে, এইখন যোনখন মই ভৰাবলৈ পাহৰি গৈছিলোঁ আৰু আজি সেইখনৰে ক্লাছ আছে, বাট মই পাহৰি গৈছিলোঁ। বাট থেংক গড যে মোক ভগৱানে ৰিমাইণ্ড কৰি দিলে আজি, নহ'বা গ'লোঁ হয়। এয়া ফাইনেলি মোৰ বেগ পেক কৰা হৈ গ'ল। আৰু নেক্সট এতিয়া মই মোৰ ব্ৰেকফাষ্ট কৰি আছোঁ, ভাত আৰু দালি চিম্পল। আৰু যিহেতু কি স্কুললৈ যোৱাৰ আগে আগে এনেও ভাত চাত খাই যাব লাগে, অকণমান হেভিকৈ খাই যাব লাগে। এয়া আৰু যিহেতুকে এতিয়া বহুতেই গৰম পৰি থাকে, গতিকে দিনটো আমি বহুত বেছি টায়াৰ্ড হৈ যাওঁ। ছ' আমাক টিচাৰবোৰে কয় যে ৰাতিপুৱা ভাতটো ভালকৈ খাই আহিবা, যিহেতুকে বহুত ল'ৰা ছোৱালী চেন্সলেছ হৈ পেলাই পৰি যায়। মই বাৰু আজিলৈকে পৰা নাই বাৰু দেই, মোৰ সৰুৰ পৰাই অভ্যাস আছে ভাত খোৱা। এয়া এইফালে আইতা আৰু এয়া মই ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া মোক আইতাই চুলি আঁচুৰি আছে। আৰু সদায় মই ৰাতিপুৱা স্কুল যাওঁতে মোক সদায় আইতাই চুলি আঁচুৰি দিয়ে। আইতাই চুলি আঁচুৰি আছে, দুডালকৈ বান্ধি দিব আৰু দুকোচাকৈ, তেনেকৈ চাই যাব। সদায় মানে আইতাই বান্ধি দিবই আৰু ৰাতিপুৱা। হাই কৈ দে, হাই ক, হাই কৈ দে, হাই হাই। আৰু এতিয়া আইতাই ধুনীয়াকৈ মোৰ চুলিখিনি আঁচুৰি আছে। আৰু যিহেতুকে মোৰ চুলিত মানে বহুতেই বেছি যঁত, আৰু মই এইটো মোৰ ভিডিঅ'ৰ দ্বাৰা মই কেতিয়াও এক্সপ্লেইন কৰিব নোৱাৰোঁ কিমান যঁত আছে মোৰ চুলিত, কজ মই একো কেয়াৰে নলওঁ। সেইটো এটা মোৰ বহুত ডিছএডভান্টেজ হয়, মই কেয়াৰ নলওঁ আৰু যিহেতুকে আমাক স্কুলবোৰত সদায় দুডালকৈ বান্ধি যাব দিয়ে, ছ' ৰাতিপুৱা এটা ডাঙৰ লেঠা থাকেই এইটো মানে। আৰু এফালে আইতাৰো লেঠা থাকে, মোৰো লেঠা থাকে। এয়া ৰাতিপুৱা স্কুলৰ যোৱাৰ সময়ত মানে দুকোচাকৈ বান্ধি যাব লাগে। আৰু মোৰ চুলিখিনিত যিহেতুকে মই নতুন কাট এটা দিলোঁ, ষ্টেপ কাট, ছ' এতিয়া দুকোচাকৈ বান্ধি যাওঁ আৰু। ছ' গাইজ মোৰ এগোচা বান্ধা হ'ল। আৰু এতিয়া মোৰ একোচা বান্ধা হৈ গ'ল। এতিয়া নেক্সট কোচা বান্ধিব, এতিয়া নেক্সট কোচা। এয়া চাওক, আইতাই বহুত পূৰা কষ্ট কৰি বান্ধি থাকে সদায়, আৰু আজি আপোনালোকক দেখুৱাই দিছোঁ। এফালে ভয়ো লাগি আছে, বাছখন পায়েই যায় নেকি, ভয় লাগি থাকে। ছ' গাইজ ফাইনেলি আই এম ৰেডি। এয়া আমাৰ আইতা। এতিয়া মই হেয়াৰ বেণ্ড পাত লগাওঁ। ছ' গাইজ এয়া মই ৰেডি। ছ' এইজনী মই ৰেডি হৈ গ'লোঁ। এতিয়া আইডেণ্টি কাৰ্ডখন লগাই লওঁ, পাহৰিয়ে গৈছিলোঁ। ডান। অ' ৱেইট, চশমা। এতিয়াহে হৈছে। এণ্ড নেক্সট মই মোৰ টিফিন ভৰাই ল'লোঁ। ইয়াতে পানী বটল ইয়াতে ভৰাই ল'লোঁ আৰু মই ৰেডি পূৰা। ছ' গাইজ ফাইনেলি আই এম ৰেডি। ছ' এজনী মই চশমা পিন্ধি লৈছোঁ। চশমা নিপিন্ধোঁ নেকি এতিয়া, হ'ব দিয়ক, চশমাযোৰ নিপিন্ধোঁ এতিয়া আপোনালোকৰ আগত। এইজনী মই ৰেডি স্কুলৰ কাৰণে। এতিয়া মই স্কুল যাওঁ আৰু এবাৰ ৰ'দটো দেখুৱাই দিছোঁ কেনেকুৱা ৰ'দ পৰিছে। ছ' ৰ'দটো দেখি সকলোৱে গম পাইছে আজি কিমান কষ্ট হ'ব, গতিকে মই এতিয়া যাওঁ স্কুল। আৰু এইয়া মোৰ গোটেই ফাইনেল স্কুলৰ আমাৰ যোনটো ইউনিফৰ্মটো দেখুৱাই দিছোঁ ধুনীয়াকৈ, এইজনী। ছ' বাই বাই গাইজ, অন্য এটা ব্লগত লগ পাই আছোঁ। বাই বাই, নতুন এটা ব্লগত লগ পাম। আজিলৈ বাই বাই। বাই বাই।
আৰু লগতে স্কুল যোৱাৰ আগতে ফটো কেইখনমান তুলিছিলোঁ ভাল লাগিলে ভাবিলোঁ কি যে ভিডিঅ'ৰ লগত এড কৰি দিওঁ